নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাইৰে ভাল। আজিৰ পৰা প্ৰায় ৫,০০০মান বছৰ আগৰ কথা। ভাৰতৰ উত্তৰ পশ্চিম দিশত থকা সিন্ধু নদীৰ উপত্যকাত এটা নগৰীয়া সভ্যতা গঢ়ি উঠিছিল, যাক কোৱা হৈছিল সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতা। কিন্তু সময়ৰ যোৱাৰ লগে লগে এই সভ্যতাৰ পতন হৈছিল কিবা ৰহস্যজনক কাৰণত। আৰু বহুত হাজাৰ বছৰ ধৰি ভাৰতৰ এই সময়তকৈ উন্নত সভ্যতা মাটিৰ তলত পোত গৈ আছে। 1921 আৰু 1922 চনত যেতিয়া হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰৰ ধ্বংসস্তূপ আৱিষ্কাৰ হৈছিলে, তাৰ আগলৈ বৈদিক সভ্যতাকে ভাৰতৰ প্ৰাচীনতম সভ্যতা বুলি ভবা হৈছিল। আৰু এই হৰপ্পা সভ্যতাৰ আৱিষ্কাৰে ভাৰতৰ ইতিহাসৰ এক নতুন ধাৰণাৰ সৃষ্টি কৰিছিল। কিন্তু এই বৈদিক সভ্যতানো কি আছিল? কোন আছিল এই বৈদিক সভ্যতাৰ লোকসকল? আজিৰ পৰা প্ৰায় ৩৫০০ বছৰমান আগত ভাৰতৰ উত্তৰ পশ্চিম দিশৰ ফালৰ পৰা কিছুমান পশুপালকৰ মানুহৰ দলে ভাৰত উপমহাদেশত সোমাইছিলহি। ইতিমধ্যে সিন্ধু উপত্যকাৰ যি নগৰীয়া সভ্যতা সেয়া নোহোৱা হৈ গৈছিল, কিন্তু সিন্ধু নদীৰ আশে পাশে যি অঞ্চলবোৰ, সেই অঞ্চলবোৰত স্বাভাৱিক যি জীৱন যাত্ৰা চলিয়ে আছিলে। নতুনকৈ অহা এই পশুপালকৰ লোকসকলে এই সপ্ত সিন্ধু অঞ্চলসমূহত বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। সপ্ত সিন্ধু বুলিলে সিন্ধু নদী আৰু ইয়াৰ ৬খনকৈ উপনৈক বুজোৱা হয়। এই উপনৈকেইখন হৈছে শতদ্ৰু, যি বৰ্তমানৰ সুতলেজ, বিপাশা, যি বৰ্তমানৰ বিয়াছ, ইৰাৱতী, যি বৰ্তমানৰ ৰাবি, চন্দ্ৰভাগা, যি বৰ্তমান চিনাব, বিতস্তা, যি বৰ্তমানৰ জিলাম, আৰু সৰস্বতী নদী, যাৰ অস্তিত্ব বৰ্তমান পোৱা নাযায়। এই সৰস্বতী নদীৰ কথা আমি বিভিন্ন মহাকাব্যসমূহত উল্লেখ পাওঁ। গংগা, যমুনা আৰু সৰস্বতী নদীক হিন্দু ধৰ্মৰ পবিত্ৰ নদী বুলি বিশ্বাস কৰা হয়। কিন্তু এই সৰস্বতী নদীৰ প্ৰকৃত অৱস্থান ক'ত আছিল সেই বিষয়ে কিন্তু মতানৈক্য আছে। বহুত ইতিহাসবিদে কয় যে সৰস্বতী নদী উত্তৰ পশ্চিম ভাৰত আৰু পূব পাকিস্তানৰ মাজেৰে বৈ গৈছিল, আৰু বৰ্তমানৰ যমুনা আৰু সুতলেজ নদী য'ত আছে তাৰ মাজৰ ভূখণ্ডত ক'ৰবাত ইয়াৰ অৱস্থিতি আছিল। যি কি নহওক, এই সিন্ধু নদী আৰু ইয়াৰ ৬খন যি উপনৈ, সেই উপনৈ আগুৰি থকা উপত্যকা অঞ্চলটোক সেই সময়ত সপ্ত সিন্ধু বুলি কোৱা হৈছিল। আজিৰ পৰা বহু হাজাৰ বছৰ আগতেই মধ্য এছিয়াৰ কৃষ্ণ সাগৰ বা ব্লেক চি আৰু কাস্পিয়ান সাগৰৰ মাজৰ যি ভূখণ্ড আছিলে, তাত কিছুমান পশুপালক মানৱ গোষ্ঠী বসবাস কৰি আছিল। এটা সময়ত তেওঁলোকৰ জনসংখ্যা আৰু পশুৰ সংখ্যা বৃদ্ধি হোৱাত তেওঁলোকে বিভিন্ন দলত ভাগ হৈ নতুন নতুন ঘাঁহনি পথাৰ বিচাৰি অন্য ঠাইলৈ গতি কৰিছিল। তাৰে কিছুসংখ্যক লোক পশ্চিম দিশলৈ গতি কৰিলে আৰু বৰ্তমানৰ ইউৰোপৰ বিভিন্ন ঠাইত বিয়পি গৈছিল। আৰু কিছুসংখ্যক লোক দক্ষিণ পূব অভিমুখে গতি কৰিছিল আৰু বৰ্তমানৰ ইৰাণ অঞ্চলত বাস কৰিবলৈ ল'লে। আৰু তাৰেই এটা দল আফগানিস্তান পাৰ হৈ সিন্ধু উপত্যকাৰ বিভিন্ন অঞ্চলত বসতি কৰিবলৈ আৰম্ভ কৰিছিল। এই লোকসকলেই নিজকে আৰ্য বুলি পৰিচয় দিছিল, যাৰ অৰ্থ আছিল সকলোতকৈ শ্ৰেষ্ঠ। আৰ্যসকলে হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ বেদ ৪খন ৰচনা কৰিছিল, আৰু সেইবাবেই এইসকল লোকে গঢ়ি তোলা সভ্যতাটোক বৈদিক সভ্যতা বুলি কোৱা হয়। ইউৰোপ, ইৰাণ, ইৰাক বা উত্তৰ পশ্চিম ভাৰতত বাস কৰিবলৈ অহা এই আৰ্য লোকসকলে আৰম্ভণিতে একেই ভাষা ব্যৱহাৰ কৰিছিল, কিন্তু কালক্ৰমত তেওঁলোকৰ ভাষাৰ পৰিৱৰ্তন হৈছিল। ইয়াৰ প্ৰমাণ আমি পাওঁ ভাৰতীয় ভাষাৰ মাতৃৰ লগত ইংৰাজী শব্দ মাদাৰৰ মিল আছে, তেনেকৈ ভাতৃৰ লগত ব্ৰাদাৰৰ মিল আছে, এনেকুৱা বহুত শব্দৰ আমি মিল দেখা পাওঁ। আৰ্যসকলে ৰচনা কৰা বেদ ৪খন আছিল ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। ইতিহাসবিদসকলে বৈদিক সভ্যতাৰ আনুমানিক সময় খ্ৰীষ্টপূৰ্ব ১৬০০ৰ পৰা ৬০০ বুলি ধাৰণা কৰিছে। এই বৈদিক সভ্যতাক দুটা ভাগত ভাগ কৰা হৈছিল: ঋগ বৈদিক যুগ খ্ৰীষ্টপূৰ্ব ১৬০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০লৈকে, আৰু পৰৱৰ্তী বৈদিক যুগ খ্ৰীষ্টপূৰ্ব ১০০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০লৈকে। আৰ্যসকলে আৰম্ভণিতে প্ৰকৃতিৰ নানান ৰূপক পূজা কৰিছিল। তেওঁলোকে ইন্দ্ৰ, বৰুণ, অগ্নি, বায়ু, সোম, উষা আদি বিভিন্ন দেৱ দেৱীক কল্পনা কৰি যাগযজ্ঞ কৰিছিল। প্ৰতিগৰাকী দেৱ দেৱীক উদ্দেশ্য কৰি মুখে মুখে চলি অহা কিছুমান মন্ত্ৰ গাইছিল, যিবিলাকক শ্ৰুতি বুলি কোৱা হয়। ঋগ বৈদিক কালৰ আৰম্ভণি সময়ছোৱাত আৰ্যসকলৰ কাল্পনিক দেৱ দেৱীৰ ভিতৰত ইন্দ্ৰকে শ্ৰেষ্ঠ বুলি বিশ্বাস কৰা হৈছিল। ইন্দ্ৰক শক্তি, ঐশ্বৰ্য আৰু বীৰত্বৰ প্ৰতীক বুলি মানিছিল। যি সময়ত আৰ্যসকল সপ্ত সিন্ধু অঞ্চলত বসবাস কৰি আছিল, সেই সময়ছোৱাতেই ঋগবেদখন ৰচনা কৰা হৈছিল, আৰু এই ৪খন বেদৰ এইখনেই আছিল প্ৰথম ৰচিত বেদ। পৰৱৰ্তী সময়ত আৰ্যসকলে গংগা উপত্যকাত বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। সেই অঞ্চলটোক কোৱা হৈছিল আৰ্যবৰ্ত। আৰ্যবৰ্ত বসবাস কৰাৰ সময়ত সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ ৰচনা কৰিছিল। বেদৰ পিছত ব্ৰাহ্মণ্যক, অৰণ্যক আৰু উপনিষদসমূহ ৰচনা কৰা হৈছিল। এই সকলোবোৰকে একেলগে বৈদিক সাহিত্য বোলা হয়। বেদ আৰু উপনিষদৰ বাহিৰেও ৰামায়ণ আৰু মহাভাৰত মহাকাব্য দুখনো আৰ্যসকলৰে পৰৱৰ্তী সময়ৰ অৱদান বুলি গণ্য কৰা হয়। এই প্ৰাচীন বৈদিক সাহিত্যসমূহ অধ্যয়ন কৰিলে সেই সময়ৰ সমাজ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, ধৰ্মীয় বিশ্বাস, কলা সংস্কৃতি, ৰীতি নীতি আদি বহুত কথাৰ উমান পোৱা যায়। যি সময়ত আৰ্যসকল ভাৰতলৈ আহিছিল, সেই সময়ত তেওঁলোক প্ৰধানকৈ পশুপালক আছিল।
গৰু, ভেড়া, ছাগলী, ঘোঁৰা আদি জন্তুবোৰ পোহপাল কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। জন্তুৰ গাখীৰৰ পৰা উৎপন্ন হোৱা ঘি, মাখন বা নানান ফল মূল তেওঁলোকৰ প্ৰধান খাদ্য আছিল। যিহেতু তেওঁলোকৰ পশুপালনেই মূল জীৱিকা, সেয়ে তেওঁলোকে নতুন ঘাঁহনি পথাৰৰ সন্ধানত বেলেগ বেলেগ ঠাইলৈ যাত্ৰা কৰি থাকিছিল আৰু কোনো ঠাইতে স্থায়ীভাৱে বসবাস কৰা নাছিল। কিন্তু সপ্ত সিন্ধু অঞ্চলত আগৰে পৰা যিসকল লোক বাস কৰি আছিল তেওঁলোক আছিল কৃষিজীৱী, আৰু এই লোকসকলৰ সংস্পৰ্শত আহি আৰ্যসকলেও জব, ঘেঁহু, ধান, মাহ, তেলজাতীয় শস্য আদি বিভিন্ন খেতি কৰিব আৰম্ভ কৰিছিল, আৰু এই পশুপালক আৰ্যসকল কালক্ৰমত গৈ কৃষিজীৱী হৈ পৰিছিল। সপ্ত সিন্ধু অঞ্চলত বসবাস কৰাৰ সময়ত আৰ্যসকলৰ প্ৰায়ে স্থানীয় লোকৰ লগত সংঘৰ্ষ হৈছিল। আৰ্যসকল আৰু স্থানীয় লোকসকলৰ মাজত বহুত অমিল আছিল। প্ৰধানকৈ তেওঁলোকৰ ভাষা বেলেগ আছিল, তেওঁলোকৰ সমাজ ব্যৱস্থা বেলেগ আছিল, লগতে তেওঁলোকৰ গাৰ ৰঙো বেলেগ আছিল। আৰ্যসকল আছিল বগা আৰু স্থানীয় লোকসকলৰ গাৰ বৰণ আছিল ক'লা। আৰু এই আৰ্যসকল যিহেতু পশুপালনৰ ওপৰতে নিৰ্ভৰশীল আছিলে, সেইবাবে গৰু, ঘোঁৰা বা এই পোহনীয়া জীৱ জন্তু সেইবিলাকেই তেওঁলোকৰ জীৱন নিৰ্বাহৰ প্ৰধান উপায় আছিল। সেয়ে হয়তো পশুধন বৃদ্ধিৰ উদ্দেশ্যে তেওঁলোকে স্থানীয় লোকসকলৰ ওপৰত প্ৰায় আক্ৰমণ কৰিছিল বা তেওঁলোকৰ লগত যুঁজ বাগৰ চলি আছিল। আৰ্যসকলে যুদ্ধত ঘোঁৰা, ৰথ আৰু লুৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল, আৰু ই স্থানীয় লোকসকলক পৰাস্ত কৰাত সহায় কৰিছিল। ইতিহাসবিদসকলৰ মতে ভাৰতত ঘোঁৰা আৰু লুৰ ব্যৱহাৰ আৰ্যসকলে প্ৰথমতে কৰিছিল, আৰু ই এটা নতুন সভ্যতাৰ সূচনা কৰিছিল। আজিকালিৰ দৰে আৰ্যসকলৰো পৰিয়ালৰ বয়োজ্যেষ্ঠজনেই আছিলে পৰিয়ালৰ মুৰব্বী। ঘৰৰ সকলো কাম কাজ তেওঁৰ নিৰ্দেশতেই হৈছিল। আৰ্যসকলৰ সমাজ পুৰুষ প্ৰধান আছিল যদিও ঋগ বৈদিক কালত ধৰ্মীয় আৰু ৰাজনৈতিক কামত মহিলাসকলৰো অংশগ্ৰহণ দেখা গৈছিল। যজ্ঞ কৰাৰ সময়ত মহিলাসকলে নিজৰ স্বামীৰ ওচৰত আসন গ্ৰহণ কৰিছিল। ঋগবেদৰ যুগত বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষা, অপলা আদি নামৰ নাৰীয়ে বিভিন্ন শাস্ত্ৰত পাণ্ডিত্য দেখুওৱাৰ উদাহৰণ পোৱা যায়। বহুতো মহিলাই বেদৰ স্তোত্ৰও ৰচনা কৰিছিল। কিন্তু এই পৰৱৰ্তী যি বৈদিক কাল, সেই সময়ত সামাজিক বা ৰাজনৈতিক কাম কাজত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বাধা আহিছিল। আৰ্যসকলৰ শাসন ব্যৱস্থাত পৰিয়ালৰ মুৰব্বীক গৃহপতি বোলা হৈছিল। তেওঁলোকৰ বেলেগ বেলেগ ফৈদ আছিল। ফৈদ অনুযায়ী কেইবাটাও পৰিয়াল লগ লাগি গাঁও গঠিত হৈছিল, আৰু গাঁৱৰ মুৰব্বীক গ্ৰামণী বোলা হৈছিল। কেইবাখনো গাঁও লগ লাগি একোখন বিষ গঠন কৰা হৈছিল। ইয়াৰ মুৰব্বীক কোৱা হৈছিল বিষপতি, আৰু বিষ লগ লাগি হৈছিলে জনৰ সৃষ্টি। ইয়াৰ মুৰব্বীক কোৱা হৈছিল ৰাজন্য, আৰু তেনেকেই জনপদ, মহাজন পদ আৰু সাম্ৰাজ্যৰ সৃষ্টি হৈছিল। এই মুৰব্বী বা ৰাজন্যসকলৰ মাজৰ পৰা বাহুবলী, শক্তিশালী আৰু যুদ্ধ বিগ্ৰহত যোনে নেতৃত্ব দিব পাৰিছিল তেনেকুৱা এজন লোকক ৰজা বা ৰাজন মাতিছিল। অতীতত এইদৰেই ৰজাপদৰ আৰম্ভণি হৈছিল বুলি অনুমান কৰিব পৰা যায়। ৰাজতন্ত্ৰৰ সমান্তৰালকৈ কিন্তু সেই সময়ত হিমালয়ৰ পাদদেশ অঞ্চলত কিছুমান গণৰাজ্যও আছিল। ইয়াৰ শাসন ব্যৱস্থা মন্ত্ৰী পৰিষদে পৰিচালনা কৰিছিল, আৰু ৰজাক নিৰ্বাচন কৰিছিল। ইয়াত কোনো ৰজাৰ পুতেকেই ৰজা হ'ব তেনেকুৱা কোনো নিয়ম নাছিল। তেনেকুৱা গণৰাজ্যৰ উদাহৰণ আছিলে শাক্য, লিচ্ছবি, মল্ল আদি। সময় যোৱাৰ লগে লগে আৰ্যসকলৰ জীৱন ধাৰণৰ প্ৰণালী লাহে লাহে সলনি হৈ আহিছিল। আৰ্যসকল সম্পূৰ্ণৰূপে খেতিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল, আৰু সেয়ে তেওঁলোকে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। আৰ্যসকলে যেতিয়া গংগা উপত্যকা অঞ্চলত গাঁও পাতি থাকিবলৈ ল'লে, লাহে লাহে বহুত জনপদৰ সৃষ্টি হৈছিল। সময়ৰ লগে লগে কিছুমান জনপদ ধন, ধান আৰু সামৰিকভাৱে অধিক সমৃদ্ধিশালী হৈ পৰিল, আৰু নিজকে আৰু অধিক শক্তিশালী কৰিবলৈ তেওঁলোকে আন আন জনপদসমূহৰ ওপৰত আক্ৰমণ কৰিলে। এনেকৈ তেওঁলোকৰ আনৰ ওপৰত প্ৰভুত্ব স্থাপন কৰিব লৈছিল। এনেদৰে শক্তিশালী জনপদসমূহে দুৰ্বল জনপদসমূহক নিজৰ অধীনত আনি ল'লে আৰু নিজকে মহাজন পদলৈ উন্নীত কৰিছিল। মহাজন পদসমূহে নিজা ৰাজধানী চহৰ নিৰ্মাণ কৰি লৈছিল, আৰু ইয়াৰ চাৰিওপিনে ডাঙৰ ডাঙৰ দুৰ্গ নিৰ্মাণ কৰি লৈছিল, যাতে আনৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। প্ৰাচীন ভাৰতত এনেকুৱা 16খন মহাজন পদ থকাৰ প্ৰমাণ পোৱা যায়। সেইকেইখন হ'ল অংগ, মগধ, কাশী, কুশল, বজ্জী, মল্ল, চেদি, বৎস, কুৰু, পাঞ্চাল, মৎস্য, চুৰসেন, অশ্বক, অৱন্তী, গান্ধাৰ আৰু কম্বোজ। মহাজন পদসমূহে যেতিয়াই ৰাজধানী আৰু দুৰ্গসমূহ বনাব ল'লে, তেওঁলোকক বহুত ধন সম্পত্তিৰ প্ৰয়োজন হৈছিল, আৰু তেতিয়াই আৰম্ভ হৈছিলে সাধাৰণ প্ৰজাৰ পৰা কৰ সংগ্ৰহ কৰাৰ প্ৰথা। বৈদিক সভ্যতাৰ সময়ত শস্যৰ ওপৰত আৰোপ কৰা কৰ সৰ্বাধিক আছিল, কাৰণ বেছিসকল লোকেই কৃষক আছিলে, আৰু সেয়ে শস্য উৎপাদনৰ 6 ভাগৰ 1 অংশ ৰজাক কৰ হিচাপে দিব লগা হৈছিল। ইয়াক কোৱা হৈছিল ভাগ বা অংশ। আকৌ বাঢ়ৈ, শিপিনী বা আন আন বৃত্তিৰ লগত জড়িত লোকসকলেও মাহত এদিন ৰজাৰ ঘৰত আহি কাম কৰি দিব লগা হৈছিল। পশুপালকসকলৰ পৰাও জীৱ জন্তুৰ পৰা উৎপন্ন হোৱা বস্তুৰ বাবেও কৰ আদায় কৰিছিল। আনকি চিকাৰী বা জংঘলত যিসকল লোকে বাস কৰে তেওঁলোকৰ পৰাও জন্তু বা কাঠ আদি কৰ হিচাপে গ্ৰহণ কৰিছিল। ব্যৱসায়ীসকলেও কিনা বেচা কৰিবলৈ যি বস্তু আনে তাৰ ওপৰত নিৰ্ভৰ কৰি কৰ দিব লগা হৈছিল। সেই সময়ত বেহা বেপাৰৰ সুবিধা হ'বলৈ মুদ্ৰাৰ প্ৰচলন লাহে লাহে বাঢ়ি গৈছিল, যদিও বিনিময় প্ৰথা সমানেই জনপ্ৰিয় আছিল। তাৰোপৰি হিচাপ নিকাচ ৰাখিবলৈ বা ৰাজকীয় কাম কাজৰ সুবিধাৰ বাবে লিপিৰ ব্যৱহাৰ কৰা হৈছিল। প্ৰধানকৈ ব্ৰাহ্মী, প্ৰাকৃত আৰু খৰস্তীয় লিপিৰ প্ৰচলন আছিল সেই সময়ত। সময়ৰ লগে লগে মহাজন পদসমূহত মানুহৰ জনসংখ্যা বাঢ়ি যাবলৈ ধৰিলে, যাৰ বাবে এই খোৱা বস্তুৰ অভাৱ পূৰ কৰিবলৈ অধিক উৎপাদনৰ প্ৰয়োজনীয়তা আহি পৰিছিল।
আৰু সেইবাবে কৃষিকাৰ্যত সহায় হ'বলৈ নানান প্ৰকাৰৰ সঁজুলি নিৰ্মাণ কৰা হৈছিল। নাঙল, কোৰ, কুঠাৰ আদি লোৰ সঁজুলিৰ আৱিষ্কাৰে সেই সময়ত খেতিয়কসকলক বহুত সহায় কৰিছিল। আকৌ প্ৰথম অৱস্থাত খেতিয়কসকলে মাটি চহাই তাত বীজবোৰ ছটিয়াই তেনেকৈ খেতি কৰিছিল। কিন্তু এনেকুৱা কৰিলে কি কৰে, চৰাই-চিৰিকটিয়ে বীজবোৰ খাই পেলায়, ফলত উৎপাদন কমি যায়। এই সমস্যাটোৰ পৰা বাচিবলৈ তেওঁলোকে ৰোপণ পদ্ধতি ব্যৱহাৰ কৰিবলৈ ল'লে, যি পদ্ধতিৰে বৰ্তমান ধান খেতি কৰা হয়। যেনে প্ৰথমে কঠীয়া সিঁচে, তাৰপিছত সেই কঠীয়া আনি বেলেগ ঠাইত ৰোৱা হয়। ঠিক তেনেদৰে প্ৰথমতে এটা ঠাইত বীজ সিঁচি পিছত আন ঠাইলৈ গৈ তাত ৰোপণ কৰা হয়। বৈদিক সভ্যতাৰ সময়ত বিভিন্ন বৃত্তিধাৰী লোক থকাৰো প্ৰমাণ পোৱা যায়। খনন কাৰ্যত উদ্ধাৰ হোৱা সেই সময়ৰ মাটিৰ বাচন বৰ্তনসমূহত এই কথা গম পোৱা যায়। আৰ্য সমাজত বাঢ়ৈ, কমাৰ, কুমাৰ, সোণাৰী, চিত্ৰকৰ, শিপিনী আৰু বিভিন্ন বৃত্তিধাৰী লোক আছিল। সেই সময়ত মাটিৰ বাচনসমূহত ছাই ৰং বা ৰঙা ৰঙৰ কিছুমান অংকন কৰি থোৱা আছিল, বিভিন্ন ৰেখাচিত্ৰ অংকন কৰি থোৱা আছিল। বৈদিক সভ্যতাৰ সময়ত মুঠতে 16খন মহাজন পদ থকাৰ প্ৰমাণ পোৱা যায়। আৰু এই মহাজন পদসমূহে নিজৰ প্ৰতিপত্তি বঢ়াবৰ বাবে আন আন মহাজন পদসমূহৰ লগত প্ৰায়ে যুদ্ধ কৰিছিল। আৰু দুৰ্বল মহাজন পদসমূহক শক্তিশালী মহাজন পদসমূহে নিজৰ অধীনত লৈ লৈছিল। এনেকৈ সময়ৰ লগে লগে মগধ, কুশল, বৎস আৰু অৱন্তী এই 4খন মহাজন পদে তিষ্ঠি থাকিছিল। আৰু এই 4খনৰো মগধ আছিল সকলোতকৈ শক্তিশালী। বৰ্তমান বিহাৰৰ যি ৰাজধানী পাটনা, তাৰ আশে-পাশে অঞ্চলত কেন্দ্ৰ কৰি মগধ ৰাজ্য গঢ়ি উঠিছিল। এতিয়া প্ৰশ্নটো হ'ল, কিয় আৰু কেনেকৈ মগধ আটাইতকৈ শক্তিশালী আছিল? মগধ আটাইতকৈ শক্তিশালী হোৱাৰ প্ৰধান কাৰণ আছিল ইয়াৰ ভৌগোলিক অৱস্থান। গংগা আৰু সোণ নদী মগধৰ মাজেৰে বৈ গৈছিল, যাৰ বাবে মগধ ৰাজ্যৰ এটা ডাঙৰ অঞ্চল সাৰুৱা আছিল আৰু পৰিবহণ তথা পানী যোগানৰ ভাল সুবিধা আছিল। আৰু ই মগধক আৰ্থিকভাৱে আন সকলোতকৈ বেছি শক্তিশালী কৰি তুলিছিল। তাৰোপৰি মগধত বহুত অঞ্চলত আছিলে ঘন জংঘল, আৰু এই জংঘলত পোৱা কাঠেৰে বিভিন্ন সঁজুলি আৰু ৰথ আদি নিৰ্মাণ কৰিব পাৰিছিল। আনকি জংঘলত থকা হাতীবোৰক প্ৰশিক্ষণ দি সেনা বাহিনীৰ কামতো ব্যৱহাৰ কৰিছিল। ই মগধৰ সৈন্যক আৰু অধিক শক্তিশালী কৰি তুলিছিল। আকৌ মগধৰ কোনো কোনো অঞ্চলত লোৰ খনিও পোৱা গৈছিল। এনেকৈয়ে বিম্বিসাৰ, অজাতশত্ৰু, মহাপদ্মনন্দ আদি শাসকৰ দিনত মগধ আৰু অধিক শক্তিশালী হৈ পৰিছিল। আৰু পিছলৈ অংগ, বৈশালী, লিচ্ছবি, মল্ল আদি অঞ্চলসমূহে যেতিয়া মগধৰ লগত লগ লাগিছিলে, তেতিয়া মগধ এখন সাম্ৰাজ্যলৈ উন্নত হৈছিল। পৰৱৰ্তী সময়ত কিদৰে চন্দ্ৰগুপ্ত মৌৰ্যই গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰিলে আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম। আজিলৈ ইমানখিনিয়ে আছিল। পুনৰ লগ পাম এটা নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ যদি আমাৰ কামক আপুনি ভাল পাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ই আমাক যথেষ্টখিনি উৎসাহ যোগায়। ধন্যবাদ।